लाफिकुल इस्लाम आहमेद जिउ फोजोबस्रांनाय दायनिगिरिखौ हमनांगौनि ABMSUनि 2 घन्टा धरना। क'क्राझार सहरनि साहा फारसे थानाय तितागुरियाव साननि सोराङावनो 2017 मायथाइनि 1 आगस्टआव सिनाय मोनै दुथाङा खास्रि बिस्रि दुलाराय BTC माइनरिटि फरायसा आफादनि आफादगिरि लाफिकुल इस्लाम आहमेद जिउ फोजोबस्रांनाय दायनिगिरिखौ सरकारा दिनैसिमबो हमनो हायैखौ गोख्रों रावजों सोंखारिनानै दिनै क'क्राझार जिल्लानि जिल्ला बेंगिरि लांगोनायाव 2 घन्टा धरना दिन्थिफुङो ABMSUआ। क'क्राझार, गसाइगाव आरो परभतझर जिल्ला कमिटि दुलाराय BTCनि माइनरिटि फरायसा आफादनि बानजायनायाव फुंबिलि 11 रिंगानिफ्राय 1 रिंगासिम 2 घन्टा धरना हाबाफारियाव दुलाराय BTC माइनरिटि फरायसा आफादनि सा 200निबो गोबांसिन दैदेनगिरि आरो मावफारियाफोर आखायाव प्ले कार्ड, बेनार, फेस्टुन लानानै आसाम सरकार हाय हाय, आसाम पुलिस काम नाय, वी वान्ट जस्टिस बायदि बायदि स्लगानजों थासारिखौ गोमखांहोयो। प्रत्यक्षভাৱে BTAD অঞ্চলৰ হাগ্ৰামা মহিলাৰে নেতৃত্ব দিছিল আৰু হাগ্ৰামা মহিলাৰে প্ৰত্যক্ষভাৱে লাফিকুল ইছলামক হত্যা কৰাইছিল। আৰু এই হত্যাকাৰী আজিলৈকে কৰায়ত্ব নকৰাৰ এটাই মূল উদ্দেশ্য হ'ল এই হত্যাকাৰী এটা ৰাজনৈতিক হত্যাকাণ্ড আছিল। আৰু আমি তেতিয়াই আপোনালোকৰ জৰিয়তে মুকলিভাৱে আমি কৈছিলোঁ এই হত্যাকাণ্ডৰ লগত অসম চৰকাৰ তথা BTAD চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল। এই কাৰণে আজিলৈকে লাফিকুল ইছলাম ডাঙৰীয়া হত্যাকাৰী মুকলি আকাশৰ তলত কোকৰাঝাৰ চহৰতে ঘূৰি আছে। আৰু আজি আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাক আমি সকীয়াই দিব বিচাৰিছোঁ। হাগ্ৰামা মহিলাৰ যদি ভাবিছে ABMSUয়ে লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰাৰ কাৰণে কোনো আন্দোলন কৰা নাই, ABMSUয়ে পাহৰি গৈছে। এইখিনি হাগ্ৰামা মহিলাৰে আজিৰ দিনত একেবাৰে মূৰ্খ বুলি আমি আপোনালোকৰ জৰিয়তে জনাই দিছোঁ। আৰু অহা 2020 চনৰ যিটো BTC পৰিষদৰ নিৰ্বাচন আছে, ইয়াতো যে হাগ্ৰামা মহিলাৰী ABMSU তথা BTAD অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা এটা প্ৰত্যাহ্বান পাব। লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী যদি 2020 চনৰ পৰিষদৰ নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰে যদি নিজে নেতৃত্ব লৈ ওলাই নিদিয়ে, তেনেহ'লে হাগ্ৰামা মহিলাৰীও গাদীৰ পৰা এইবাৰ আমি চূৰ্ণ কৰাৰ কাৰণে ইতিমধ্যে ABMSUয়ে সাজু আছোঁ। আৰু CBIকো আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ। CBI যদি আমরা ভাবিছে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী আমি তদন্ত কৰি আছোঁ, ABMSUয়ে চুপচাপ হৈ আছে, CBI অতি সোনকালে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী তদন্ত ৰাজহুৱাৰ কাৰণে দাবী জনাইছোঁ। অন্যথাই অহা 3 ডিচেম্বৰত আমি দিল্লী যন্ত্ৰ মন্ত্ৰক ক'বৰ কাৰণে ইতিমধ্যে সাজু হৈছোঁ। আৰু দিল্লী যন্ত্ৰ মন্ত্ৰত যদি এই হত্যাকাৰী যদি অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে কোনো উচিত ন্যায় তদন্ত জৰিয়তে যদি প্ৰকাশ নকৰে, তেনেহ'লে অহা ডিচেম্বৰৰ পৰাই গোটেই অসমজোৰা গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি সাজু হৈছোঁ। অসমৰ যিটো বৰ্ডাৰ প্ৰশাসন আছে, বৰ্ডাৰ পুলিচ আছে, তেখেতসকলে অফিচত বহি কোনো গ্ৰাউণ্ড ৰিপৰ্ট নজনাকৈ, কোনো চোৰ জমিন তদন্ত নকৰাকৈ আমাৰ খাটি খোৱা মুছলিম মানুহখিনিক, খাটি খোৱা বেংগলী মানুহখিনিক ইহঁতে যধে মধে দ্বীপুৰৰ নোটিছ প্ৰেৰণ কৰি 1971 চনৰ আগৰ বৈধ নথিপত্ৰ থকা সত্ত্বেও এই মানুহখিনিক নোটিছ প্ৰেৰণ কৰি অসম চৰকাৰে বৰ্ডাৰ বিভাগে এটা হাৰাশাস্তি কৰাৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আমি ধিক্কাৰ জনাইছোঁ। অনাগত দিনত যদি কোনো তদন্ত নকৰি বা এটা মানুহক যদি বৰ্ডাৰ পুলিচে এনেকৈ যদি নোটিছ প্ৰেৰণ কৰি হাৰাশাস্তি কৰে, তেনেহ'লে আমি বৰ্ডাৰ পুলিচৰ বিৰুদ্ধে অনাগত দিনত আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। তামোল চাওক, আমি যেতিয়াই কেবৰ কথা আহিছিল তেতিয়া আমি ABMSU হিচাপে 100% বিৰোধ কৰিছোঁ। আৰু আমি ABMSU হিচাপে বিচাৰিছোঁ 1971 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক এজন অবৈধ বিদেশীক আমি অসমলৈ গ্ৰহণ নকৰোঁ। আৰু অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে যেনেকৈ কেবখন গৃহীত কৰাৰ চেষ্টা কৰিছে, ইয়াৰ কাৰণে ইতিমধ্যে আমি সকলো দল সংগঠনে সংঘবদ্ধ হৈছোঁ। এই কেব আমি কোনো পধ্যে গৃহীত কৰিব নিদিওঁ। আৰু এই অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰ যদি কেব গৃহীত কৰে, তেনেহ'লে এই কেব আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ। ইয়াৰ কাৰণে আমি সকলো দল সংগঠনে বৃহৎভাৱে গণ আন্দোলন কৰি তুলিম। BTC অঞ্চলতে আজি প্ৰতিটো জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি 2 ঘণ্টীয়া অৱস্থা ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে প্ৰয়াত স্বৰ্গীয় লাফিকুল ইছলাম আহমেদক দিন দুপৰতে তিতাগুৰিত হত্যা কৰা হৈছিল, কিন্তু 2 বছৰ উকলি যোৱা সত্ত্বেও তেখেতৰ হত্যাকাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নহ'ল। ই এক লাজৰ বিষয়। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইটোৱে ক'বলৈ খুজিছোঁ যে প্ৰয়োজনত আমি এই লাফিকুল ইছলামৰ হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে, আমি ন্যায় নাপালেও প্ৰয়োজনত আমি
তীব্ৰ গণতান্ত্ৰিক আন্দোলন গোটেই অসমতে নহয় আমি যন্তৰ মন্ত্ৰত কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি দিন থিৰাং কৰিছোঁ। অহা 3 ডিচেম্বৰ তাৰিখে এই লাবিকুল ইছলাম আহমেদৰ ন্যায় আৰু বিডিচি অঞ্চলৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি দিল্লীৰ যন্তৰ মন্ত্ৰৰ কবোৱাৰ কাৰণে আমি ABMSU আমি থিৰাং কৰিছোঁ। আজিৰ তাৰিখত আপোনালোকক এইটো স্পষ্টকৈ কৈ দিছোঁ যে লাবিকুল ইছলাম আহমেদক যি হত্যা কৰা হৈছিল ইয়াক অন্তৰালত কিবা ৰহস্য যে লুকুৱাই আছে ইয়াৰ জলজট পটপট। কাৰণ অসমবাসী ৰাইজে এই ন্যায়ৰ কাৰণে থিয় হৈ আছিল, ন্যায়ৰ কাৰণে আশাবাদী আছিল। কিন্তু আজিৰ তাৰিখলৈকে লাবিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় অসম চৰকাৰে দিব নোৱাৰিলে, বিডিচি চৰকাৰে দিব নোৱাৰিলে। ইয়াক ঘূৰি অনাৰ যোগ্য, ইয়াক ধিক্কাৰৰ যোগ্য। আজি অসমবাসী ৰাইজক মই এইটোৱে ক'বলৈ খুজিছোঁ যে এইখন অসমত মানুহৰ জীৱনৰ কোনো নিৰাপত্তা নাই। যদি নিৰাপত্তা থাকিল হয় তেতিয়ালৈকে আজিৰ তাৰিখত লাবিকুল ইছলাম আহমেদক আজি ন্যায় দিব পাৰিল হয়। আমি এইটো স্পষ্টভাৱে কৈ দিছোঁ যে অসমৰ সংখ্যালঘু জনসাধাৰণক ডিভোটাৰৰ নামত যি ধৰণে হাৰাশাস্তি কৰা হৈছে এই হাৰাশাস্তিক কেতিয়াও মানি লোৱা নহ'ব। এই ডিভোটাৰৰ নামত যাতে অসমৰ সংখ্যালঘু জনসাধাৰণক হাৰাশাস্তি কৰা নহয় তাৰ কাৰণে আমি যন্তৰ মন্ত্ৰত কাৰ্যসূচী লোৱাৰ কাৰণে সাজু হৈছোঁ।